হেল্ল' এভৰিৱান, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আজি আমাৰ যি NCERT আপোনাৰ চিৰিজ চলি আছিলে তাৰে হিষ্ট্ৰীত আমাৰ ক্লাছ 6ৰ হিষ্ট্ৰীৰ থাৰ্ড চেপ্টাৰটো আমি আজি ডিছকাছ কৰিম। ইম্পৰ্টেণ্ট পইণ্টখিনি ডিছকাছ কৰিম, যিহেতু হিষ্ট্ৰীত মানে বহুতখিনি মানে চেপ্টাৰটো দীঘলীয়া হয়, তো ইম্পৰ্টেণ্ট বস্তুখিনি আমি ডিছকাছ কৰিম। তো থাৰ্ড চেপ্টাৰটো হৈছে ইন দ্য আৰ্লিয়েষ্ট চিটিজ। ইন দ্য আৰ্লিয়েষ্ট চিটিজ মানে আমি কাৰ বিষয়ে পঢ়িম? ইন দ্য চিভিলাইজেশ্যনৰ বিষয়ে পঢ়িম, যি হাৰাপ্পা আছিলে মানে তাৰে বিষয়ে আমি পঢ়িম। তো ইয়াতে আমি বেছি কথাখিনি পঢ়ি যাওঁ, যিখিনি আমাৰ ইম্পৰ্টেণ্ট হয়। দ্য ষ্টৰি অফ হাৰাপ্পা। তো ষ্টৰি আমাৰ হাৰাপ্পাৰ কি আছিলে? Nearly 150 years ago, when railway lines were being laid down for the first time in Punjab, engineering stumbled upon the site of Harappa in present-day Pakistan. তো আমাৰ হাৰাপ্পা বৰ্তমান ক'ত আছে? পাকিস্তানত পৰে আমাৰ হাৰাপ্পা। তো আমাৰ এতিয়া কি বুলি কৈছে যে নিয়াৰলি 150 years ago, তাৰ আগত কেতিয়া হৈছিলে? যেতিয়া আমাৰ ৰেলৱে লাইন্স ক'ৰ পৰা ফাৰ্ষ্ট টাইম ক'ত কৰা হৈছিলে? পাঞ্জাৱত কৰা হৈছিলে। তো এইটো মনত ৰাখিব। আৰু হাৰাপ্পা আমাৰ বৰ্তমান প্ৰেজেণ্টে ক'ত পৰে? পাকিস্তানত পৰে, এইটো মনত ৰাখিব। It seems like a mount that was a rich sources, ready-made, high-quality bricks. So they carried off thousands of bricks from the walls of the old buildings of the city to build railway lines. Many buildings were completely destroyed. তো ইয়াতে কি আছিলে? আমাৰ যিবিলাক হাৰাপ্পাৰ যি মানে চিভিলাইজেশ্যনত তো কিছুমান আমাৰ কি আছিলে? বহুতখিনি ব্ৰিক্স মানে পোৱা গৈছিলে, ৱালছ পোৱা গৈছিলে, অল্ড বিল্ডিং পোৱা গৈছিলে, যিবিলাক বৰ্তমান মানে কি বহুতখিনি মানে ডেষ্ট্ৰয়ো হৈছে মানে। Then about 80 years ago, archaeologists found the site. 80 years ago আমাৰ কি কৰিছে? এটা ছাইট আমাৰ ফাউণ্ড কৰিছে and realized that this was one of the oldest cities in the subcontinent, as this was the city of to be discovered. All other sites from where similar buildings were found were described as Harappa. These cities developed about 4700 years ago. তো কি কৰিছিলে? আৰ্কিঅলজিষ্টসকলে এটা ছাইট ফাউণ্ড কৰিছিলে, যিটো আমাৰ অল্ডেষ্ট চিটি বুলি আমাৰ তেওঁলোকে ৰিয়েলাইজ কৰিছিলে, আৰু সেই চিটিটোৱে হৈছিলে হাৰাপ্পা, যে আমাৰ ডেভেলপ কিমান সময়ত হৈছে বুলি কৈছিলে যে 4700 years ago. দেন আহিলে যে হোৱাট ৱাজ স্পেচিয়েল এবাউট দিছ চিটি। তো এই চিটিৰ কিনো স্পেচিয়েলিটি আছে সেইখিনি আমি চাওঁ। মেনি অফ দিছ চিটিজ, এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ নৰ্মেল আমাৰ কম্পিটিটিভ এক্সামবিলাকতো ইয়াৰ পৰা এটা কুৱেশ্যন অহা দেখা যায়। সেইকাৰণে মন দি আপোনালোকে চাব। মেনি অফ দিছ চিটিজ ৱেৰ ডিভাইডেড ইনটু 2 or more parts. Usually the part to the west was smaller but higher. Archaeologists describe this as the citadel. মানে কি হৈছে? বহুতখিনি চিটি ইয়াৰে কি হৈছিলে? দুটা পাৰ্টত ভাগ কৰা হৈছিলে, বা তাতকৈ বেছিও কৰা হৈছিলে, কিন্তু বেছিকৈ দুটাই কৰিছিলে, তাতকৈ বেছিও কৰা হৈছিলে। তো ইউজুৱেলি আমাৰ কি কৰিছিলে? তো ৱেষ্টৰ পাৰ্টটো কি আছিলে? স্মলাৰ আছিলে, কিন্তু হায়াৰ আছিলে, মানে ওখ আছিলে কিন্তু সৰু আছিলে। তো আৰ্কিঅলজিষ্টবিলাকে এইটো কি নাম বুলি দিছে? চিটাডেল বুলি নাম দিছে। তো জেনেৰেলি দ্য পাৰ্ট টু ইষ্ট ৱাজ লাৰ্জাৰ বাট লোৱাৰ। তো কি ইষ্টৰ ফালে যিটো পাৰ্ট আছিলে সেইটো হয় লাৰ্জাৰ হয়, কিন্তু লোৱাৰ পাৰ্টত আছিলে, মানে হায়াৰ বুলি ক'লে ওপৰৰ পাৰ্টত এনেকুৱা, আৰু লোৱাৰ পাৰ্টত হ'লে তলত হয়। তো এইটো তলৰ পাৰ্টটো কি হয়? ইষ্টৰ ছাইডে আছিলে, আৰু ৱেষ্টৰ ছাইডে ওপৰত আছিলে। তো মনত ৰাখিলে হ'ল, চিটাডেল বুলি কোৱা হৈছিলে, আৰু এইটো লোৱাৰ পাৰ্টটো কি বুলি কোৱা হৈছিলে? লোৱাৰ টাউন বুলি কোৱা হৈছিলে। ভেৰি অফেন ৱালছ অফ বেক ব্ৰিক ৱেৰ বিল্ড এমাউণ্ট ইচ পাৰ্ট. দ্য ব্ৰিক্স ৱেৰ ছ' well baked that they have lasted for thousands of years. The bricks were laid in an interlocking pattern and that made the wall strong. তো কি হৈছিলে ইয়াৰে পেটাৰ্ণবিলাক কেনেকুৱা আছিলে? ইণ্টাৰলক আছিলে, আৰু তেওঁলোকৰ মানে ৱালবিলাক কি আছিলে? বহুত ষ্ট্ৰং আছিলে। আৰু ব্ৰিকবিলাক কি আছিলে? বেক কৰা আছিলে, মানে পুৰি কেনে সেই কৰা আছিলে, তাৰে মানে ইটা নাছিলে, তো বেক কৰা আছিলে ইটাবোৰ। In some cities, special buildings were constructed on the citadel. For example, in Mohenjo-daro, a very special tank which archaeologists call the Great Bath. তো আমাৰ কি আছিলে? চিটাডেল যি মানে যি চিটি আছিলে চিটাডেলৰ, তাৰে এক্সাম্পল কি আছিলে? মহেঞ্জো-দাৰো। তো মহেঞ্জো-দাৰো আমাৰ এক্সাম্পল আহিব পাৰে যে মানে চিটাডেলটো মানে কি আৰু মহেঞ্জো-দাৰো হয়নে নহয়, মানে পৰে নে নপৰে? তো মহেঞ্জো-দাৰো হয়। তো এইটো কি আছিলে? মহেঞ্জো-দাৰো আমাৰ কি বুলি কোৱা আছিলে? গ্ৰেট বাথ বুলি কোৱা আছিলে। এইটো জানেই চাগে, আগতে আমি বহুতবাৰ পঢ়িছোঁ এই বস্তুটোৰ কথা। তো ৱাজ বিল্ড ইন দিছ area. This was lined with bricks, coated with plasters and made watertight with a layer of natural tar. তো ইয়াৰে যি মানে এইটো যি গ্ৰেট বাথটো বনোৱা হৈছিলে, তাৰ ইটাবোৰ কি কৰা হৈছিলে? বেক কৰা হৈছিলে, প্লাষ্টাৰ কৰা হৈছিলে, আৰু মানে যি ৱাটাৰবোৰ যাতে মানে ওলাই যাব নোৱাৰে সেই হিচাপত নেচাৰেলি মানে বনোৱা হৈছিলে। তো there were the steps leading down to it from two sides, while there were rooms on all sides. তো ইয়াতে কি কৰা আছিলে? নৰ্থ আৰু চাউথৰ যি আছিলে তাতে কি আছিলে? চিৰি দিয়া আছিলে, ষ্টেপ দিয়া আছিলে কিছুমান, আৰু চাৰিওটা মানে ছাইডতে কি আছিলে? ৰুম আছিলে, মানে 4 ছাইডত কি আছিলে? অল ছাইডত কি আছিলে? মানে আপোনাৰ ৰুম আছিলে, আৰু দুটা ছাইডত কি আছিলে? আমাৰ নৰ্থ আৰু চাউথৰ ফালে কিছুমান চিৰি আছিলে, যাতে মানে তাতে গা ধুই কেনে তেনেকৈ উঠি যাব পাৰে। আৰু ৰুমবিলাকত কি আছিলে? মানে ধৰক চেঞ্জিঙৰ কাৰণে চাগে হ'ব, ৰুমবিলাক অল ছাইডত আছিলে বুলি দিছে। পাৰহেপছ ইম্পৰ্টেণ্ট এটা দিছে বাৰু ইউজ কৰাৰ কাৰণে। তাৰপিছত পাৰহেপছ ইম্পৰ্টেণ্ট পিপল টুক এ ডিপ ইন দিছ টেংক অন দ্য স্পেচিয়েল অকেজন। তো এইটো
এই মানে যি টেংক আছিলে সেইটো স্পেচিয়েল অকেজনতহে ব্যৱহাৰ কৰা হৈছিলে ৰজা মহাৰাজাসকলে তো আদাৰ চিটিজ চাচ এজ কালিবাগান এণ্ড লোথেল হেড ফায়াৰ এল্টাৰ্ছ ৱেৰ ছেক্ৰিফাইচ মে হেভ বিন পাৰফৰ্ম তো কালিবাগান আৰু লোথেলত কি পোৱা গৈছিলে ফায়াৰ এল্টাৰ্ছ পোৱা গৈছিলে তো এইটো মনত ৰাখিব কেতিয়াবা আহি যায় যে গ্ৰেট বাৰ্থ ক'ত পোৱা গৈছিলে মহেঞ্জোদাৰো তো ফায়াৰ এল্টাৰ্ছ ক'ত পোৱা গৈছিলে কালিবাগান এণ্ড লোথেল Then I said, and some cities like Mohenjo-daro, Harappa and Lothels had elaborate storehouse. তো এই তিনিটা চিটিত কি পোৱা গৈছিলে ষ্ট'ৰ হাউচ পোৱা গৈছিলে তাৰমানে ষ্ট'ৰ হাউচ মানে কি কিছুমান বস্তু ষ্ট'ৰ কৰিবৰ কাৰণে ঘৰ আছিলে মানে তো মহেঞ্জো-দাৰো হাৰাপ্পা আৰু লোথেল তো মনত ৰাখিলে হ'ল এইখিনি বস্তু আৰু ইয়াতে দি দিছে মানে এখন মেপখন আপোনালোকে মেপখন চাব কোনফালে হাৰাপ্পা আছে ক'ত ৰাখীঘৰ আছে কালিবাগান তো এনেকুৱাকৈ এইখিনি চালে হ'ল তো এইটো হ'ল আমাৰ এইটো মই যিটো ক'লোঁ এয়া চাওক চিৰি এনে নৰ্থ আৰু চাউথৰ ফালে এই চিৰি আছিলে আৰু এনেকৈ চাৰিওফালে কি আছিলে ৰুম আছিলে কিছুমান এইটোৱে আছে গ্ৰেট বাৰ্থ হাউচ ড্ৰেইনছ এণ্ড ষ্ট্ৰীট মানে হাউচবিলাক কেনেকুৱা আছিলে ড্ৰেইনছবিলাক কেনেকুৱা আছিলে ষ্ট্ৰীটবিলাক কেনেকুৱা আছিলে জেনেৰেলি হাউচ ৱেৰ এইডাৰ 1 or 2 ষ্ট'ৰেজ হাই উইথ ৰুমছ বিল্ড এৰাউণ্ড এ কাউট্ৰেট মানে ইয়াতে কি আছিলে কিছুমান মানে ৰুম আছিলে যিবিলাক মানে ঘৰবোৰত মানে আমাৰ কি হয় এটা বা দুটা কি আছিলে ষ্ট'ৰী আছিলে মানে মজিয়া আছিলে আৰু আগফালে কি আছিলে পৰ্ট্ৰেট আছিলে মানে চোতাল আছিলে তো মই দেখিলে হ'ল এইটো দ্য most houses had a separate building bathing area and some had wells to supply water মানে কুৱাও কিছুমান আছিলে ৱাটাৰৰ কাৰণে আৰু বাথিং এৰিয়াও আছিলে ছেপাৰেটলি মানে এইটো মই দেখিলে হ'ল যে মানে হাউচবিলাক কেনেকুৱা আছিলে কি ধৰণৰ আছিলে তো মেনি অফ দিছ চিটিজ হেড কভাৰ ড্ৰেইন বহুতখিনি চিটিত কি আছিলে ড্ৰেইন মানে ড্ৰেইনৰ ছিষ্টেমবিলাক দিয়া আছিলে to notice how carefully these were laid out in straight lines although you cannot see it each drain had a gentle slope to so that water could flow through it very often drain in houses were connected to those on these streets and smaller drains lead into bigger ones তো ইয়াতে কি ক'লে আমাৰ যিবিলাক মানে ড্ৰেইন আছিলে মানে ঘৰৰ যিবিলাক ড্ৰেইন আছিলে সেই ঘৰৰ ড্ৰেইনবিলাক কি কৰিছিলে ৰাস্তাৰ ড্ৰেইনৰ লগত সংযোগ কৰা হৈছিলে আৰু সৰু সৰু ড্ৰেইনবোৰ কি কৰিছিলে বিগাৰ ওৱান্সৰ লগত মানে ডাঙৰ ডাঙৰ হেৰিৰ লগত ড্ৰেইনৰ লগত সংযোগ কৰা হৈছিলে আৰু এই ড্ৰেইনবিলাক কি কৰিছিলে মানে চাফা কৰিব লাগিব ন যাৰ সেই চাফা কৰাৰ কাৰণেও মানে কিছুমান এনেকুৱা প্ৰুফ পোৱা গৈছিলে যে মানে এই ড্ৰেইনবোৰ চাফা কৰাৰ কাৰণে কিছুমান মানে সেই ৰাখিছিলে মানে হোলছ কিছুমান ৰাখিছিলে যাতে সেই হোলছেৰে মানে ড্ৰেইনবোৰ চাফা কৰিব পাৰে তো তেতিয়া টাইমত চাওক কিমানখিনি কেয়াৰফুল আছিলে তেওঁলোক মানে The all three houses, drains and streets were probably planned and built it at the same time. তো এই same time মানে কি হৈছিলে এই তিনিটা মানে আছিলে আৰু সেইটোৱে কৈছে তো লাইফ ইন দ্য চিটি তো এই চিটিৰ লাইফ কেনেকুৱা আছিলে তো এইখিনি মনত ৰাখিব যে মানে কেনেকুৱা আছিলে কি আছিলে ঘৰবোৰ কেনেকুৱা আছিলে বিশেষকৈ Life in the city. A Harappa city was a very busy place. There were people who planned the constructions of special buildings in the city. These were probably the rulers. It is likely that the rulers sent people to descend leads to get metals, precious stones, and other things that they wanted. They may have kept the most valuable objects, such as ornaments of gold and silver or beautiful beach for themselves, and there were scribes, people who knew how to write, who helped prepare the seals and perhaps wrote on other materials that have not survived মানে ইয়াতে কি কৈছিলে যে হাৰাপ্পা চিটি যি আছিলে বহুত বিজি থকা এটা প্লেচ আছিলে মানে তাত আমাৰ হাৰাপ্পাৰ কি আছিলে মানে বেপাৰ বাণিজ্য হৈছিলে বুলি আমি জানো তো ইয়াৰ মানুহবিলাক কি আছিলে মানে স্পেচিয়েলি কি বিল্ডিং থকা এটা চিটিত আছিলে কনষ্ট্ৰাকশ্যন অফ স্পেচিয়েল বিল্ডিংছ ইন দ্য চিটি তো প্ৰবেলি ইয়াতে কি আছিলে ৰুলাৰ্ছসকলে বাস কৰিছিলে তো এই যিবিলাক মানে ইয়াতে ৰুলাৰ্ছ আছিলে তেওঁলোকে কি কৰে কিছুমান মানুহক এনেকৈ পঠায় মেটেলছ কিছুমান ল'বৰ কাৰণে প্ৰিচিয়াছ কিছুমান ষ্ট'ন ল'বৰ কাৰণে তো তেওঁলোকে এখন ঠাইৰ পৰা এখন ঠাইলৈ পঠাইছিলে যাতে তেওঁলোকৰ যিখিনি বস্তু তেওঁলোকৰ প্ৰয়োজন হয় মানে আৰু তো দে মে হেভ কিপ্ট দ্য মষ্ট ভেলুৱেবল অবজেক্টছ চাচ এজ অৰ্নামেণ্ট যেনেকৈ গ'ল্ড চিলভাৰ এইবোৰ তেওঁলোকৰ কাৰণে ভেলুৱেবল হেৰি হয় মানে এইটোৰে আমি গম পাওঁ যে মানে হাৰাপ্পা চিভিলাইজেশ্যনৰ সময়ত গ'ল্ড চিলভাৰ এইবোৰ ইউজ কৰা হৈছিলে মানে তেওঁলোকে জুৱেলাৰী অৰ্নামেণ্টছ তেওঁলোকে ব্যৱহাৰ কৰিছিলে আমি ইয়াৰ পৰাই আমি গম পালোঁ দেন আহিলে আমাৰ আৰু সেইটো সময়ত আমাৰ চিল কিছুমান মহৰ কিছুমান ব্যৱহাৰ কৰা হৈছিলে সেইখিনিও আমি গম পালোঁ তো বিচাইড দেয়াৰ ৱেৰ মেন এণ্ড ওমেন কাৰ্ভ পাৰ্চনছ মেকিং অল কাইণ্ডছ অফ থিংছ তো মেন আৰু ওমেনে কি কৰিছিলে মানে দুই প্ৰকাৰৰ উভয়ে মানে কি কৰিছিলে কিছুমান বস্তু মানে বনাইছিলে মানে এইখিনি ইয়াতে ক্ৰাফ্ট পাৰ্চন হিচাপে আমি গম পাইছোঁ এইডাৰ দিছ ইন দেয়াৰ অ'ন হোমছ অৰ ইন স্পেচিয়েল ৱৰ্কশ্বপছ People were traveling to distant lands or returning with raw materials and perhaps stories. Many terracotta toys have been found and children must have played with this. মানে ইয়াতে আমি ক'লোঁ যে তেওঁলোকে যিটো ক্ৰাফ্ট পাৰ্চন আছিলে তেওঁলোকে বিভিন্ন ধৰণৰ কিছুমান বস্তু বনাইছিলে তেওঁলোকে নিজৰ ঘৰতো বনাইছিলে তেওঁলোকে কিছুমান স্পেচিয়েল ৱৰ্কশ্বপতো বনাইছিলে আৰু কিছুমান টেৰাকোটা কি পাইছিলে মানে টয় কিছুমান পাইছিলে যিবিলাক মানে ধৰক ল'ৰা ছোৱালীবিলাকে খেলিছিল বুলি তেওঁলোকে গম পাইছে তো ইয়াতে আমি গম পালোঁ যে তেওঁলোকে অৰ্নামেণ্টছ কিছুমান ব্যৱহাৰ কৰিছিলে এইখিনিত
তো তেনেকৈ তো ইয়াতে তলত দি দিছে যে এইবিলাক টয় হয়, টেৰাকোটা টয় কিছুমান, এইটো হ'ল চিল, কিছুমান চিল তেওঁলোকে ব্যৱহাৰ কৰিছিলে যিবিলাক তেওঁলোকে এইবিলাক ৰেক্টেংগুলাৰ চেপৰ আছিলে বুলি আমি গম পালোঁ। তো এইটো মনত ৰাখিব, মানে ষ্টেটমেণ্টত দি দিব পাৰে তেনেকৈ ৰেক্টেংগুলাৰ চেপ চিল বুলি, কাৰণ ৰাউণ্ড বুলি দি দিব পাৰে, ৰাউণ্ড দিলে ইনকাৰেক্ট হ'ব। তো নিউ ক্ৰাফ্ট ইন দ্য চিটি, তো ক্ৰাফ্টৰ কেনেকুৱা আছিলে আমি পঢ়োঁ। চাম অফ দ্য অবজেক্ট ডেট ৱেৰ মেড এণ্ড ফাউণ্ড ইন হাৰাপ্পা চিটি, মষ্ট অফ দ্য থিংছ ডেট হেভ বিন ফাউণ্ড বাই আৰ্ক'লজিষ্ট আৰ মেড অফ ষ্ট'ন, চিলছ এণ্ড মেটেল ইনক্লুডিং কপাৰ, ব্ৰঞ্জ, গ'ল্ড এণ্ড চিলভাৰ। তো আমি কি পালোঁ, ষ্ট'ন, চিল এণ্ড মেটেল কিছুমান ইয়াতে পোৱা গৈছিলে, আৰ্ক'লজিষ্টবিলাকে তেওঁলোকে পাইছিলে, যিবিলাক মানে কি আছিলে কপাৰ, ব্ৰঞ্জ আৰু গ'ল্ড আৰু চিলভাৰ আছিলে। কপাৰ আৰু ব্ৰঞ্জ ৱেৰ ইউজ টু মেক টুলছ, ৱেপনছ, অৰ্নামেণ্টছ এণ্ড ভেছেলছ। তো মনত ৰাখিব কপাৰ আৰু ব্ৰঞ্জ কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে, টুলছ বনাবৰ কাৰণে, ৱেপনছ, অৰ্নামেণ্টছ আৰু ভেছেলছ বনাবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। গ'ল্ড আৰু চিলভাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে, বিশেষকৈ অৰ্নামেণ্টছ আৰু ভেছেলছ বনাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। মনত ৰাখিলে হ'ল এইটো বস্তু। পাৰহেপছ দ্য মষ্ট ষ্ট্ৰিকিং ফাইন আৰ ডিছ অফ বিচ, ৱেডজ এণ্ড ব্লেডছ। তো এই বিচ, ৱেড এণ্ড ব্লেডছো তেওঁলোকে ব্যৱহাৰ কৰিছিলে। তো দ্য হাৰাপ্পানছ অলছ' মেড চিলছ আউট অফ ষ্ট'নছ। তো দিছ আৰ জেনেৰেলি ৰেক্টেংগুলাৰ এণ্ড ইউজুৱেলি হেভ এন এনিমেল কাৰ্ভড অন ডেম। মানে কি হৈছে, মই ক'লোৱে অলৰেডি যে তেওঁলোকে চিল কিছুমান ব্যৱহাৰ কৰিছিলে যিবিলাক চাইজ আছিলে, মানে আকাৰটো আছিলে ৰেক্টেংগুলাৰ, আৰু সেই মানে চিলত কি বনোৱা হৈছিলে, কিছুমান এনিমেল, কিছুমান জীৱ জন্তুৰ ক্ৰাফ্ট কিছুমান আঁকা হৈছিলে, মানে লাইন কিছুমান আঁকা হৈছিলে। এইটো যেনেকৈ ধৰক মানে এটা কাউ চেপত তেওঁলোকে বনাইছে, আৰু তেওঁলোকৰ যি মানে এটা ৰিটেন যিটো লিখা আছিলে সেইখিনি কিন্তু ৰিটেন লিখাখিনি আমি পঢ়িব নোৱাৰোঁ, তেওঁলোকে কি লেংগুৱেজত লিখিছিলে সেইটো পঢ়িব পৰা নাযায়। তেনেহ'লে দ্য হাৰাপ্পা অলছ' মেড pots and with beautiful black designs such as the one shown on page 6 এটা দি দিছে, আমি পালে গম পাম। তো কি হৈছিলে, হাৰাপ্পানৰ কি সময়ত কি হৈছিলে, বিউটিফুল ব্লেক ডিজাইনৰ মানে কি পটটো ব্যৱহাৰ কৰা হৈছিলে। তো মনত ৰাখিব ব্লেক ডিজাইনৰ, হাৰাপ্পাৰ সময়ত ব্লেক ডিজাইনৰ পট ব্যৱহাৰ কৰা হৈছিলে। ইয়াৰ পিছত এই ষ্টেটিটোৰ কথা মন কৰিব আপোনালোকে। এই ষ্টেটিটো হৈছে আমাৰ মহেঞ্জোদাৰোত পোৱা গৈছে, আৰু এই ষ্টেটিটো আমাৰ কি ইয়াৰ পৰা গম পোৱা গৈছে যে তেওঁলোকে হাৰাপ্পাৰ চিভিলাইজেশ্যনৰ সময়তো কি কটনৰ ব্যৱহাৰ কৰা হৈছিলে, আৰু এই কটনতে তেওঁলোকে এম্ব্ৰইডাৰী কৰাৰো কিছুমান কলা তেওঁলোকে জানিছিলে। তো আমি প্ৰথমতে ইয়াতে কি আছে যে আমি প্ৰথমতে পাইছোঁৱে যে মেহেৰ ঘৰত আমাৰ কি হৈছিলে, প্ৰথমতে মানে 7000 years আগতে কি হৈছিলে, কটনৰ উৎপাদন কৰা হৈছিলে। তো এই আৰু ইয়াৰ লগতে কি হয়, কিছুমান মহেঞ্জোদাৰোতো কিছুমান এই কটন ব্যৱহাৰ কৰাৰ কিছুমান প্ৰমাণ পোৱা গৈছে, যেনেকৈ চিলভাৰ ভেজ বা কপাৰ অবজেক্টৰ মানে তেনেকৈ ঢাকি থোৱা বা মেৰিয়াই থোৱা কিছুমান এনেকুৱা কাপোৰৰ কিছুমান প্ৰমাণ পোৱা গৈছে। তো আৰ্ক'লজিষ্টবিলাকে আৰু কিছুমান বস্তু ফাউণ্ড কৰিছে, যিবিলাক স্পিণ্ডেল হোৰ্চ, তাৰপিছত আছে মেড অফ দ্য মানে কি হয়, স্পিণ্ডৰ হোৰ্চ কিহেৰে বনোৱা হৈছিলে, কিছুমান টেৰাকোটা আৰু ফায়েন্সেদি বনোৱা হৈছিলে। তো এই ফায়েন্সটো কি হয় ইয়াতে লিখা আছে। তো ফায়েন্স হৈছে যে এটা নেচাৰেলি ফাউণ্ড নেচাৰেলি, ফায়েন্স ইজ এ মেটেৰিয়েল ইজ আৰ্টিফিচিয়েল প্ৰডিউচ। মানে ইয়াৰ কি হয়, ফায়েন্স হৈছে এটা মানে কি আৰ্টিফিচিয়েলি মানে বনোৱা হৈছিলে মানে। তো এইটো এটা গাম আছিলে, গাম ৱাজ ইউজ টু শ্বেপ চেণ্ড অৰ পাউডাৰ, কিছুমান চেণ্ড বা পাউডাৰৰ লগত মিক্স কৰি কিনে, গাম মিক্স কৰি কিনে এইটো বনোৱা হৈছিলে। আৰু সেই পাউডাৰ কি আছিলে, কোৱাৰ্টাছ ইনটু এন অবজেক্ট। তো দ্য অবজেক্টছ ৱেৰ দ্য ৰিজাল্টিং ইন এ চাইনি এণ্ড গ্লাছী ছাৰ্ফেচ। তো এই পিছত আমাৰ কেনেকুৱা ৰিজাল্ট ওলাইছিলে, গ্লাছী আৰু চাইনি এটা ছাৰ্ফেচ ওলাইছিলে। তো মনত ৰাখিলে হ'ল যে ফেন্স কিহৰ দ্বাৰা বনোৱা হয়, কিছুমান মানে কি হয়, গামৰ লগত কিছুমান চেণ্ড বা পাউডাৰ মিক্স কৰি, কোৱাৰ্টাৰ্ছ মিক্স কৰি কিনে বনোৱা হৈছিলে। আৰু ইয়াৰ দ্বাৰা এইটো ইউজ কৰি কিনে কি বনোৱা হৈছিলে, বিটছ বনোৱা হৈছিলে, বেংগলছ বনোৱা হৈছিলে, ইয়েৰিং, টাইনি ভেছেলছ এইবোৰ বনোৱা হৈছিলে। তাৰপিছত ইয়াতে আছে যে কিছুমান মানে মেনি অফ দ্য থিংছ দ্য ডেট ৱেৰ প্ৰডিউচ ৱেৰ প্ৰবেবলি কিছুমান স্পেচিয়েলিষ্ট আছিলে, যিবিলাক মানে ট্ৰেইনিং থকা কিছুমান মানুহ আছিলে, যিবিলাক ধৰি লওক কাটিং ষ্ট'ন বা পলিচিং বিটছ, দ্য কাৰ্ভিং চিলছ এইবিলাক কৰাৰ কাৰণে কিছুমান স্পেচিয়েলিষ্ট আছিলে, যিবিলাকে তেওঁলোকে ট্ৰেইনাৰ হয়, ট্ৰেইন থকা ব্যক্তি আছিলে তেওঁলোক। তো সেই ট্ৰেইন থকা ব্যক্তিবিলাকেহে এইবোৰ স্পেচিয়েল কামবিলাক কৰিছিলে। তো এইখিনি আছে ইয়াতে লিখা। দেন আহিলে আমাৰ তো ইয়াতে ইমান এটা ইম্পৰ্টেণ্ট কথা নাই। তাৰপিছত নেক্সট আমি এতিয়া এইটো টপিক পঢ়োঁ ইন চাৰ্চ অফ ৰ মেটেৰিয়েলছ। তো ৰ মেটেৰিয়েলছৰ কেনেকুৱা মানে সন্ধান আছিলে। তো ৰ মেটেৰিয়েলছ আৰ ছাবষ্টেঞ্চ ডেট আৰ এইডাৰ ফাউণ্ড নেচাৰেলি। তো ৰ মেটেৰিয়েলছ আমি নেচাৰেলি ফাউণ্ড পোৱা গৈছিলে তাতে, অৰ প্ৰডিউচ বাই ফাৰ্মাৰ্ছ অৰ হেডাৰ্ছ। তো ফাৰ্মাৰ্ছ আৰু হেডাৰ্ছৰ দ্বাৰা প্ৰডিউচ কৰা হৈছিলে। দিছ আৰ দেন প্ৰচেছড টু প্ৰডিউচ ফিনিছ গুডছ। ফৰ এক্সাম্পল কটন প্ৰডিউচ বাই ফাৰ্মাৰ্ছ ইজ এ ৰ মেটেৰিয়েলছ ডেট মে বি প্ৰচেছ টু মেক ক্লথ। তো কি হৈছিলে, কটন প্ৰডিউচ কৰিছিলে ফাৰ্মাৰৰ দ্বাৰা, আৰু এই ৰ মেটেৰিয়েলছবিলাক ব্যৱহাৰ কৰি কি বনোৱা হৈছিলে, ক্লথ বনোৱা হৈছিলে। তো while some of the raw materials that the Harappans used were available locally, many items such as copper, tin, gold, silver and precious stones had been brought from distant places. তো এই বস্তুখিনি আমাৰ ক'ৰ পৰা, এই বস্তুখিনি আমাৰ লোকেলি পোৱা যোৱা নাছিলে, ক'ৰবাৰ পৰা আন জেগাৰ পৰা আনিব লগা হৈছিলে। তো হাৰাপ্পা এই বস্তুখিনি বুলি কওঁতে কোনখিনি, কপাৰ, টিন, গোল্ড, চিলভাৰ এণ্ড প্ৰিচিয়াছ ষ্ট'ন আমাৰ গুজৰাটৰ পৰা অনা হৈছিলে, পিছত চাগে আমি পঢ়িব পাম চাগে।
ইয়াতে আছে হৰপ্পা প্ৰবেবলি গট কপাৰ ফ্ৰম কপাৰ ক'ৰ পৰা অনা হৈছিলে ৰাজস্থানৰ পৰা অনা হৈছিলে আৰু ক'ৰ পৰা অনা হৈছিলে ওনামৰ পৰা অনা হৈছিলে কিছুমান মানে ওনামৰ পৰা অনা হৈছিলে মানে বাহিৰৰ পৰা যদি অনা হৈছিলে ওনামৰ পৰা অনা হৈছিলে কপাৰ ৰাজস্থান এণ্ড ওনাম ৱেষ্ট এছিয়া তো টিন ক'ৰ পৰা অনা হৈছিলে টিন হুইচ ৱাজ মিক্সড উইথ কপাৰ টু প্ৰডিউচ ব্ৰঞ্জ তো টিন আৰু কপাৰ মিক্স কৰি কিনে কি বনোৱা হৈছিলে ব্ৰঞ্জ বনোৱা হৈছিলে তো মে হেভ বিন ব্ৰট ফ্ৰম প্ৰেজেণ্ট ডে আফগানিস্তান আৰু ইৰাণৰ পৰা অনা হৈছিলে গ'ল্ড ক'ৰ পৰা অনা হৈছিলে কৰ্ণাটকৰ পৰা অনা হৈছিলে আৰু প্ৰিচিয়াছ ষ্টোন ক'ৰ পৰা আনিছিলে গুজৰাট ইৰাণ এণ্ড আফগানিস্তান তো এইকেইটা মনত ৰাখিলে হ'ল লিখি ল'ব যে মানে টিন ক'ৰ পৰা অনা হৈছিলে কপাৰ ক'ৰ পৰা অনা হৈছিলে তাৰপিছত প্ৰিচিয়াছ ষ্টোন ক'ৰ পৰা অনা হৈছিলে এনেকৈ মানে পইণ্ট দি কিনে লিখি ল'লে বস্তুটো পঢ়িবৰ কাৰণেও ইজি হয় আৰু মনত থাকিবৰ কাৰণেও ইজি হৈ যায় পিছত ৰিভিজন দিব পাৰিব ফুড ফৰ পিপল ইন দিছ চিটিজ তো এই যি ফুড ফৰ পিপল তেওঁলোকৰ কি আছিলে তেওঁলোকে কিছুমান কি প্লাণ্ট তেওঁলোকে মানে উৎপাদন কৰিছিলে হুইট বাৰ্লি পাৰ্লছ পিচ ৰাইচ চিচিমেছ লিন চিডছ এণ্ড মাষ্টাৰ্ছ এইবোৰ তেওঁলোকে কি কৰিছিলে মানে উৎপাদন কৰিছিলে আৰু লগতে তেওঁলোকে হাল বোৱাৰ যি ছিষ্টেম আছিলে তেওঁলোকে কৰিছিলে হাৰাপ্পা চিভিলাইজেশ্যনৰ সময়ত ফ্লাড ৱাজ ইউজ ডিগ দ্য আৰ্থ ফৰ টাৰ্নিং দ্য চইল এণ্ড প্লেণ্টিং দ্য চিডছ তো তেওঁলোকে এনেকৈ কি কৰিছিলে প্লাণ্টিং কৰিছিলে ৱাইল দ্য ৰিয়েল প্লাট হুইচ ৱেৰ প্ৰবেবলি মেড ফৰ উড হেভ নট ছাৰ্ভাইভ টয় মডেলছ হেভ বিন ফাউণ্ড তো ইয়াতে হুইলছৰ চাগে পিকচাৰ দিয়া নাই তো তেওঁলোকে যি মানে হাল বোৱাৰ কাৰণে যি ব্যৱহাৰ কৰিছিলে সেইটো কি আছিলে উডৰ আছিলে তাৰপিছত আছে যে মানে as this region does not receive heavy rainfall some form of irrigations may have been used this means the water was stored and supplied to fill when the plants were growing তো এই মানে চিভিলাইজেশ্যনৰ কি আছিলে ড্ৰাই আছিলে মানে ৰেইনফল কম আছিলে তো মানে হেভি ৰেইনফল হোৱা নাছিলে তো সেইকাৰণে কি হয় ইৰিগেশ্যনৰ সময়ৰ কাৰণে মানে যি উৎপাদন কৰিব তেওঁলোকে তাৰ কাৰণে পানী তেওঁলোকে ছাপ্লাই কৰি কিনে আনি ষ্ট'ৰ কৰা মানে প্ৰচেছটো তেওঁলোকৰ পদ্ধতিও আছিলে আৰু হাৰাপ্পা চিভিলাইজেশ্যনৰ সময়ত কি তেওঁলোকে মানে হেৰি কৰিছিলে মানে পুহিছিলে যে কেটেল চিপছ গট বাফেলো তেওঁলোকে পুহিছিলে মাছ ধৰি খাইছিলে তাৰপিছত এণ্টেলপ তেওঁলোকে চিকাৰ কৰিছিলে এইখিনি কথা ইয়াতে আছে তো এইখিনি কথা ইয়াতে আছে আপোনালোকে পঢ়িব মই কৈ দিলোঁ অসমীয়াত দেন আহিলে আমাৰ এই ক্ল'জাৰ ৰুক হাৰাপ্পা টাউনছ ইন গুজৰাট তো গুজৰাটত হাৰাপ্পাৰ যি চিটি আছিলে কেনেকুৱা আছিলে কি আছিলে দ্য চিটি অফ ধোলাভিৰা ইজ লোকেটেড অন খাধীৰ বায়েট অলছ' স্পেল্ড বেট ইন দ্য ৰাণ অফ কচ্ছ তো ক'ত আছিলে আমাৰ ধোলাভিৰা আমাৰ গুজৰাটত আছিলে আৰু গুজৰাটৰ ক'ত ৰাণ অফ কচ্ছৰ আছিলে দ্য খাধীৰ বায়েট বুলি জেগাটোত তো ৱেৰ দেয়াৰ ৱাজ ফ্ৰেছ ৱাটাৰ এণ্ড ফাৰ্টাইল চইল তো এই জেগাখিনি কেনেকুৱা আছিলে ফ্ৰেছ ৱাটাৰ পোৱা গৈছিলে আৰু চইলখিনি কি আছিলে ফাৰ্টাইল আছিলে আনলাইক ছাম অফ দ্য আদাৰ হাৰাপ্পা চিটিজ হুইচ ৱেৰ ডিভাইডেড ইন টু পাৰ্টছ তো বাকী যিবিলাক হাৰাপ্পাৰ ছাইড আছিলে সেই ছাইডবিলাকক কি দুটা পাৰ্টত ভাগ কৰা আছিলে যিটো চিটাডেলছ বুলি পাইছিলোঁ আৰু লোৱাৰ টাউন বুলি পাইছিলোঁ কিন্তু ধোলাভিৰা কি কৰিছিল তিনিটা ভাগত ভাগ কৰিছিলে এনেকুৱা মানে এইটো এটা আহি যাব পাৰে ষ্টেটমেণ্ট যে ধোলাভিৰা কেইটা ভাগত ভাগ কৰিছিলে তিনিটা ভাগত ইনটু 3 পাৰ্টছ ইচ পাৰ্ট ৱাজ ছাৰাউণ্ডেড উইথ মেচিভ ষ্ট'নছ ৱালছ এণ্ড এণ্ট্ৰেঞ্চ থ্ৰু গেটৱে তো গোটেইখিনি মানে ছাৰাউণ্ড কৰিবৰ কাৰণে তেওঁলোকৰ কি আছিলে তেওঁলোকৰ ষ্ট'ন ৱালছ দিয়া হৈছিলে আৰু এণ্ট্ৰেঞ্চত কি দিয়া হৈছিলে গেট দিয়া হৈছিলে তাৰপিছত আহিলে আমাৰ There was also a large open area in the settlements where public ceremonies could be held. Other fields include large letters of the Harappan scripts that were carved out of white stones and perhaps inlaid in wood. This is a unique find as generally Harappa writing has been found on small objects such as seals. তো মানে কি ক'লে এই জেগাখিনি আমাৰ কি আছিলে ডাঙৰ এৰিয়া আছিলে অপেন এৰিয়া আছিলে য'ত মানে কিছুমান চেৰিমনি পাতিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে তাৰপিছত আৰু ইয়াতে দিছিলে যে কিছুমান মানে এনেকুৱা চিল পাইছিলে য'ত মানে কিছুমান স্মল অবজেক্ট পোৱা গৈছিলে যিবিলাক চিল হয় য'ত মানে কিছুমান ৰিটেন লিখা আছিলে মানে সেই বস্তুখিনি পাইছিলে মই কৈছিলোঁ যে ইয়াৰ ৰিটেন কিছুমান বস্তু পঢ়িব নোৱাৰে দ্য চিটি অফ লথেলৰ কি আছিলে লথেলো আমাৰ গুজৰাটত আছে তো লথেলৰ আমাৰ কি আছে ডকয়াৰ্ড আছে বুলি আমি জানো তো ইয়াতে আমি পাম চাগে দ্য চিটি অফ লথেল ষ্টুড বিচাইড এ ট্ৰিবিউটাৰী অফ সাবৰমতীত আছিলে ইন গুজৰাট ক্ল'জ অফ দ্য গাল্ফ অফ খাম্বাৰ তো এইটো হৈছে গাল্ফ অফ খাম্বাৰ আৰু এইটো হৈছে ৰাণ অফ কচ্ছ ইয়াতে আছে মনত ৰাখিলে হ'ল এইটো বস্তু It was situated near areas where raw materials such as semi-precious stones were easily available. য'ত easily কি হয় special precious কি stone available পোৱা যায় So this was an important center for making objects out of stone, seals and metal. তো এইটো কি আছিলে কিহৰ কাৰণে ইম্পৰ্টেণ্ট চেণ্টাৰ আছিলে মেকিং অবজেক্ট অফ আউট অফ ষ্ট'ন চিলছ এণ্ড মেটেলছৰ এই বস্তুবিলাক বনোৱাৰ কাৰণে ইম্পৰ্টেণ্ট চেণ্টাৰ আছিলে তো দিয়াৰ ৱাজ অলছ' এ ষ্ট'ৰ হাউচ ইন দ্য চিটি তো আমি আগতে পাইছোঁ যে ষ্ট'ৰ হাউচ আমাৰ ইয়াতে কি লথেলতো ষ্ট'ৰ হাউচ পোৱা গৈছিলে আৰু ক'ত পোৱা গৈছিলে হাৰাপ্পা আৰু মহেঞ্জোদাৰো তো মেনি চিলছ এণ্ড চিলিংছ ৱেৰ ফাউণ্ড ইন দ্য ষ্ট'ৰ হাউচ তো বহুতখিনি চিল কি ক'ত পোৱা গৈছিলে ষ্ট'ৰ হাউচত পোৱা গৈছিলে মনত ৰাখিলে হ'ল আৰু এইখিনি বস্তু তো a building that was found here was probably a workshop for making beads, precious of stones, half of beads, tools of bead making and
ফিনিছড বিটছ হেভ বিন ফাউণ্ড হিয়াৰ। তো কি পোৱা গৈছিলে আমাৰ ধৌলাভিৰাত লোথেলত কি পোৱা গৈছিলে আমাৰ কিছুমান মানে ষ্ট'নৰ পিচ পোৱা গৈছিলে, কিছুমান হাফ বিটছ পোৱা গৈছিলে, কিছুমান বিটছেৰে মেকিং বনোৱা টুলছ বনোৱা পোৱা গৈছিলে। তো ফিনিছ কিছুমান মানে থকা ফিনিচিং হোৱা কিছুমান বিটছ পোৱা গৈছিলে। এইবোৰ বস্তু আমাৰ লোথেলত পোৱা গৈছিলে। মানে ইয়াৰ পৰা আমি গম পাইছোঁ যে লোথেলত আমাৰ কি আছিলে বিটছৰ মানে হেৰিটো বেছি আছিলে, মানে বনোৱা হেৰিটো বেছি আছিলে। চিল আৰু চিলিং, তো চিল আৰু চিলিঙৰ বিষয়ে আছে। চিল কি হয়? চিল মে হেভ বিন ইউজড টু ষ্টেম্প বেগছ অৰ পেকেট কণ্টেইনিং গুড ডেট ৱেৰ চেণ্ট ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। তো এটা প্লেচৰ পৰা আন এটা প্লেচলৈকে পঠাবৰ কাৰণে কিছুমান গুডছত কি হয় ষ্টাম্প লগাবৰ কাৰণে বেগত পেকেট লগাবৰ কাৰণে চিল ব্যৱহাৰ কৰা হৈছিলে। তো আফটাৰ এ বেগ ৱাজ ক্ল'জ অৰ টাইট এ লেয়াৰ অফ ৱেট ক্লে ৱাজ এপ্লাই অন দ্য নকড এণ্ড the seal was pressed on it. The impress on of the seal is known as sealing. তো সেইখিনিকে কি বুলি কোৱা হয়? চিলিং বুলি কোৱা হয়। ইফ দ্য চিলিং এইখিনি নালাগে বাৰু ইমান, চব ইম্পৰ্টেণ্ট নহ'লেও হৈ যায়, নপঢ়িলেও হৈ যায়। দ্য মিষ্ট্ৰি অফ দ্য ইন, তো ইয়াৰে কি হয় যি মানে হাৰাপ্পা চিভিলাইজেশ্যনৰ যি মানে ইণ্ড হ'ল, মানে যি অৱশেষ মানে ধ্বংস হ'ল, ধ্বংস বুলি ঠিক মই নকওঁ, মানে যিটো অন্ত আৰু সেই অন্তটোৰ মানে এটা মিষ্ট্ৰি এটা কাহিনী আছে। কোনো মানে একজেক্ট মানে কাৰণটো আমাৰ ক'ব নোৱাৰিলে, ক'ব পৰা নাই এতিয়ালৈকে। তো এৰাউণ্ড 3900 years ago we find the beginning of a major change. People stopped living in many of the cities. The writing, seals and weight were no longer used. Raw materials bought from long distances become rare. In Mohenjo-daro, we find the garbage piled up on the streets. The drainage system broke down and new, less impressive houses were built even over the streets. তো এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নাই বাৰু। তো আমাৰ ইয়াৰে একচুৱেলি মই একদম একজেক্ট পইণ্টকেইটা কৈ দিছোঁ যে মিষ্ট্ৰি অফ দ্য ফাইন, তো কোনো ইয়াৰে মানে হেৰিটো ফাইন কৰিব পৰা নাই এতিয়ালৈকে যে কেনেকৈ সেই হ'ল। যিবিলাকে আৰ্ক'লজিষ্ট আছিলে, স্কলাৰ্ছ আছিলে, তেওঁলোকে কি ছাজেষ্ট কৰিছিলে যে ৰিভাৰ ড্ৰাই আপ হৈ কেনে মানে এইটো অৱশেষ হৈছিলে বুলি মানে এটা আইডিয়া কৰিছিলে। দেন আছিলে ডিয়াৰ ৱে দ্য ডিফৰেষ্টেশ্যনৰ কাৰণেও হ'ব পাৰে, বা কিছুমান ফ্লাডৰ কাৰণেও। আমি অলৰেডি মহেঞ্জো-দাৰো ফিল্মখন আমি চাইছোঁ, তো তাতে আমাৰ ফ্লাডটো দেখায়। তো ফ্লাডৰ ফলত কি হৈছিলে মহেঞ্জো-দাৰোখন ধ্বংস হৈছিল বুলি তাতে দেখুওৱা হৈছিলে। তো মুভ টু দ্য নিউ ছেটেলমেণ্টছ, তো তেওঁলোকৰ মানুহবিলাকে কি হৈছিলে এটা জেগাৰ পৰা আন এটা জেগালৈকে মুভ কৰিছিলে কাৰণে মানে নিউ ছেটেলমেণ্ট পাইছিলে কাৰণে এইটো এটা অৱশেষ হৈছিল বুলি আইডিয়া কৰিছে। বা নিউ চিটি কিছুমান এমাৰ্জ হৈছিলে, মানে নতুনকৈ ষ্টাৰ্ট হৈছিলে কিছুমান 1400 years আগতে মানে। তো সেইটো কাৰণেও ইয়াৰে মানে কি হয় এইটোৰ মানে অৱশেষ ঘটা বুলি কোৱা যায়। তো এইখিনি কথা ইয়াতে আছে বাৰু, আপোনালোকে এই পইণ্টখিনি পঢ়িলে গম পাব। তো কাৰণ গোটেইখিনি পঢ়ি থাকিলে আমাৰ বহুতখিনি ফ্লাডিং অৰ এ ৰিভাৰ ড্ৰাই আপ এইখিনি আছে, তো আপোনালোকে পঢ়িলে গম পাব। মই একজেক্টলি পইণ্টকেইটা মই বুজাই দিছোঁ, তো এইখিনি কথা ইয়াতে লিখা আছে। দেন আমাৰ চেপ্টাৰটো নিউ চিটিজ এমাৰ্জ এবাউট 1400 years later, তো এইখিনি এইটো এটা আছিলে, সেইকাৰণে মানে কি হয় এই জেগাটোৰ মানে অৱশেষ ঘটা বুলি মানে ধৰি লৈছিলে। তো এইখিনি আছিলে লাষ্ট চেপ্টাৰটো, আৰু নাই। তো এইখিনি গোটেইখিনি মই কমপ্লিট কৰিলোঁ ইয়াৰে সেই চেপ্টাৰটো। তো কিবা যদি আৰু থাকি গ'ল মানে ক'বৰ কাৰণে, তো আপোনালোকে কমেণ্ট যোগে জনালে হ'ল। আৰু কেনেকুৱা পালে ভিডিঅ'টো সেইটোও জনাব। তো আজিলৈ আহিছোঁ, এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।